11 মেৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে পিছুৱাব লগা হ'ল মেট্ৰিক পৰীক্ষা পৰৱৰ্তী দিন ঘোষণা কৰিব সেবাই আৰু এই কথা জনালে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে পৰিস্থিতি অধিক অৱনতি ঘটিলে অনলাইন পৰীক্ষাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিলে সেবাৰ ফালৰ পৰা আৰু ছাত্ৰ-ছাত্ৰীক হতাশ নহবলৈ আহ্বান জনাই সেবাই আৰু এবাৰ মেট্ৰিকৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল 4,38,783 গৰাকী আৰু বাতিল হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰু ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে জনাইছে এই কথা 11 মেৰ পৰা অনুষ্ঠিত হ'ব লগা হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল কৰা হৈছে আৰু এবাৰ পৰীক্ষাৰ্থী আছিল 2,50,000 আৰু কোভিডৰ এই ভয়াবহতাৰ পৰিপ্ৰেক্ষিততে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল কৰিব লগা হৈছে প্ৰথম কথাটো হ'ল আমি বৰ দুখ পাইছোঁ যে আমাৰ নতুন প্ৰজন্মক এটা দৌলধামত ৰাখি দৌলধাম বুলি কৈছোঁ মই পাছত বুজাই দিম গোটেই কথাটো যে ৰাখি আমি পৰীক্ষা পিছুৱাই থাকিব লগা হৈছে এই কথাটো আটাই এনেদৰে বুজি ল'ব লাগে যে এইটো যিটো নেচাৰেল কেলামিটিজ যিটো প্ৰাকৃতিক দুৰ্যোগ আহিল এই প্ৰাকৃতিক দুৰ্যোগটো কেৱল অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় সমগ্ৰ পৃথিৱীৰ এতিয়ালৈকে এই প্ৰাকৃতিক দুৰ্যোগটোক আটাইবোৰ দেখে সমানুপাতে যুদ্ধ কৰি আছে কোনোবাই অলপ বেছি ভাল কৰিছে সোনকালে আৰম্ভ কৰিছে কিছুমানে কম কৰিছে এনেকুৱা হৈছে এই যিটো দ্বিতীয় ঢৌ আহিল এই দ্বিতীয় ঢৌটোত ভাৰতবৰ্ষ বেয়াকৈ চাফাৰ কৰিছে অসমতো ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰে দিল্লী মুম্বাই ইউ পি এইবোৰে যেনেকৈ চাফাৰ কৰিছে অসমত সিমান হোৱা নাই যদিও আমি যথেষ্ট পৰিমাণে সাৱধানে থকা উচিত আৰু সেইকাৰণে এই সাৱধানতা অৱলম্বন কৰাৰ সমান্তৰালভাৱে আমি আমাৰ কাম কাজবোৰ যাতে স্থবিৰ হৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলো দিশৰ পৰা সাজু হোৱাৰ পিছতো ইভেন আমাৰ বহি গ'ল প্ৰশ্ন পেপাৰো কিছুমান ঠাইলৈ যোৱাৰ কাৰণে মানে ৰেডি হৈ গৈছিল তো গৈছিলে দুই এঠাইলৈ তো তেনেকুৱা অৱস্থাত আমি আজি চৰকাৰৰ পৰা এটা সিদ্ধান্ত আহিল যে আনটিল ফাৰ্ডাৰ অৰ্ডাৰ মে' মাহৰ ভিতৰত কোনো শেষৰ ফাললৈ পাৰিলে হ'ব পাৰে যে আপোনাসকলে জনাই দিয়ক ছাত্ৰ ছাত্ৰীসকলক যে পৰীক্ষা পিছুওৱা হৈছে ইতিমধ্যে ফাৰ্ষ্ট ইয়েৰটো আমি পিছুৱালৈ যোৱাবাৰতো আমি ফাৰ্ষ্ট ইয়েৰ চেণ্টাৰ কৰিছিলোঁ এইবাৰ চেণ্টাৰৰ সিদ্ধান্ত ল'ব লাগিব নেকি এইটো বেলেগ কথা যদি ফাইনেল ইয়েৰটো কিন্তু চেণ্টাৰৰ কোনো কুৱেশ্যন নাহে আমি যিকোনো প্ৰকাৰে তেওঁলোকৰ মেৰিটটো মিজাৰ কৰিবই লাগিব জ্ঞানটো মিজাৰ কৰিব নোৱাৰিলোঁ মেৰিটটো মিজাৰ নকৰিলে ৰিজাল্ট আমি কেতিয়াও দিব নোৱাৰিম কিন্তু এটা কথা ভাল হৈছে যে এইটো কেৱল আমাৰ অসমত হৈ থকা নাই ইতিমধ্যে CBSE বহুত দিনৰ আগতে পৰীক্ষা পষ্টপন কৰিলে বুলি তেওঁলোকে ক'লে তেওঁলোকে মে' 11টো তেওঁলোকেও নিজে ফিক্স কৰিছিল আৰু আমাৰ চৰকাৰে সেই CBSEৰ লগত সমান্তৰালভাৱে 11 মে'টো ঠিক কৰি দিছিল CBSE আমাতকৈ বহুত আগতে পিছুৱালে আমি আজি পিছুৱাইছোঁ ছাত্ৰ ছাত্ৰীৰ বন্ধুসকলক অভিভাৱকসকলক আমি এটা অনুৰোধ জনাম তেওঁলোকে মানসিকভাৱে কেতিয়াও ভাগি পৰিব নালাগে পৰীক্ষাই ছাত্ৰ ছাত্ৰীসকলে ভাবিব লাগে যে পৰীক্ষাৰ সৰ্বোচ্চ নহয় পৃথিৱীৰ এনেকুৱা বহু মানুহ আছে বহু বিদ্বান পাৰ্গতশালী মানুহ আছে যি স্কুলে দেখি পোৱা নাই পৃথিৱীৰ এনেকুৱা বহু মানুহ আছে সকলোৱে ড্ৰপ আউট যিসকল মানুহ বিখ্যাত গতিকে পৰীক্ষা পঢ়াটোৱেই সৰ্বোচ্চ নহ'লে আমি চব আমাৰ হেৰুৱাম এই কথাটো কেতিয়াও ভাবিব নালাগে মূল কথা হ'ল লাইফ জীৱনটো আমি সজাব লাগে জীৱনটো সজোৱাতে আৰু ভয়ংকৰ কৰোনাৰ বাবে স্থগিত ৰাখিব লগা হ'ল মেট্ৰিক পৰীক্ষা স্থগিত ৰখা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাও পৰীক্ষাৰ্থীৰ লগত